हेलो फ्रेंड्स এনেকুৱা মনসুনৰ চিপচিপিয়া বৰষুণত এনেকুৱা কিবা এটা ক্ৰাঞ্চি কিবা এনেকুৱা স্নেক্স কিবা চটপটা এনেকুৱা কিবা খাব মন যায় নহয়নে বাৰু আজি ৰেচিপিটো তেনেকুৱাই হয় এই ভিডিঅ'টোত আজি তেনেকুৱাই দেখাইছো আজি ভিডিঅ'টো বহুত সহজতে বনাব পৰা ৰেচিপি হয় আহক তেনেহলে আৰম্ভ কৰো ওয়েলকাম বেক টু মাই চেনেল যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু নতুন ভিডিঅ' পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব মই কচু পাত কেইটা একদম সাফা কৰি ধুই লৈছো লৈ পেলে এইখিনি যিখিনি ইয়াতে মাজৰ ঠাৰিডাল আছে এইখিনি বহুত লাহে লাহে এইখিনি কাটিব লাগিব আৰু এইখিনি আঁতৰাই পেলাব লাগিব এইখিনি একদম লাহে লাহে কাটিব লাগিব যাতে এটো মাজেৰে ফাটি না যায় মই এইটো পাতো এনেকে কাটি লম এতিয়া মই এটা বাসনত এবাটি বেসন লৈ লৈছো তাতে নিমখ আধা চামুচ লৈ লৈছো 1/4 টিস্পুন ৰঙা জলকীয়া গুৰি আৰু হাফ টিস্পুন ধনিয়া গুৰি হাফ টিস্পুন কৰ্ন ফ্লোৰ 1 টিস্পুন ম্যাঙ্গো পাউডাৰ হাফ টিস্পুন ধনিয়া পাউডাৰ এইখিনি একদম ভালকৈ মিক্স কৰি লম এতিয়া মই ঠাণ্ডা পানী ইয়াতে মিলাম এটো ঘোল বনাব লাগিব কিন্তু ঘোলটো বেছি পাতল নালাগে এটো অকমান ডাঠ লাগিব যিখিনি পানী প্ৰয়োজন হয় সেইখিনিহে মই ইয়াতে লম অকন কি দি যাম যাতে লাম্পছ নপৰে ইয়াতে নহলে এটো হুকান গুৰি ভিতৰত থাকি যাব ইয়াৰে একদম ভালকৈ ফেটি লব লাগিব দেখিছেনে এটো ইমান বেছি পনিয়া কৰা নাই ইমান ডাঠো নহয় এয়া এতিয়া মই ইয়াতে কাটি লোৱা জলকীয়া মান ধনিয়া আৰু এটো পুদিনা পাত হয় ইয়াতে মই দি দিম এটো টেষ্টটো বহুত ধুনিয়া আহে এটো ৰেচিপি এইখিনি দিলে বহুত ধুনিয়া টেষ্ট হয় আৰু ইয়াতে মই 2 বা 3 চামুচ নেমুৰ ৰস দি লৈছো আপোনালোকে এটো দিব লাগিব নেমুৰ ৰসটো বহুত ইম্পৰ্টেন্ট হয় এইখিনি একদম ভালকৈ এতিয়া মই মিক্স কৰি লম ইয়াতে মই এতিয়া অকমান চাট মছলা গুৰি দিলম আৰু চাট মছলা দিলে একদম টেষ্টটো বহুত বঢ়াই দিয়ে ইয়াতে মই অকমান হালধি গুৰি দি লৈছো আৰু এইখিনি একদম ধুনিয়াকৈ মিক্স কৰি লম এইখিনি একদম ধুনিয়াকৈ ফেটি লৈছো চাও এতিয়া মই কচুৰ পাতটো এনেকে উল্টাকৈ পাৰি লম এয়া আৰু এইটো কচুৰ পাতৰ পিছ পিনে এইখিনি এনেকে গোটেই লেপনখিনি এনেকে লগাই লম এইখিনি একদম ভালকৈ লগাব লাগিব যাতে এনেকে বেছি ৰই না যায় এইখিনি ভালকৈ লগাই লব লাগিব এইখিনি চাও মই কেনেদৰে লগাইছো মই এনেকৈ গোটেই পাতটোত এনেকে লগাই ললো ইয়াৰে ওপৰত আকৌ এটা পাত মই এনেকে পাৰি দিম আৰু এইটো পাতটো এনেকে গোটেই পাতটোতে এনেকে মই এই লেপনটো এনেকে লগাই দিম গোটেই পাতটোতে যাতে কভাৰ হয় এটো মানে এইখিনি এনেকে লগাই দিম চাও এইখিনি মই গোটেই ধুনিয়াকে লগাই লৈছো এতিয়া এনেকে এটা সাইডে এনেকে ফোল্ড কৰি লম আৰু তাৰে ওপৰ অকমান এয়া লেপন লগাই লম আৰু এইটো সাইডে এনেকে ফোল্ড কৰি লম আৰু এনেকে লেপনটো লগাই লম আৰু ওপৰৰ ফালৰ পৰা এইখিনি এনেকে জপাই দিম ইয়াতে এইখিনি ইয়াৰে ওপৰতো এনেকে লগাই লম আৰু এটো খুব সাৱধানেৰে লাহে লাহে এটো মেৰিয়াব লাগিব আৰু লাষ্টৰ এইখিনি অকমান লেপনটো লগাই এনেকে আঠা খুৱাই দিব লাগিব যাতে এনেকে একদম লাগি ধৰে এটো ৰেডি হৈ গল এতিয়া এটা কেৰাহীত মই এডাল ষ্টেণ্ড দি লৈছো তাতে এবাটি গৰম পানী দি লম
আৰু তাৰে ওপৰত এইটো 5 মিনিট সিজিব দিম ঢাকন লগাই। এইটো চাওক এনেকৈ পুৰা সিজি আছে। এতিয়া এইটো ৰেডি হৈ গ'ল আৰু এইটো একদম ঠাণ্ডা হ'ব দিব লাগিব। এইটো মই একদম ঠাণ্ডা কৰি লৈছোঁ ফ্ৰিজত থৈ। এইটো এখন চুৰিৰে মই এতিয়া কাটিম। আপোনালোকে পাৰিলে চুৰি ইউজ কৰিব আৰু একদম লাহে লাহে কাটিব যাতে এইটো ভাঙি নাযায়। এইটো নহ'লে খোল খাই যাব পাতবিলাক। একদম লাহে লাহে এইটো মই গোটেইখিনি কাটি লৈছোঁ আৰু এই টুকুৰাবিলাক চাওক এনেকুৱা হৈছে। এতিয়া আহক আমি এইখিনি ভাজি ল'ম। এতিয়া মই এখন পেনত মিঠাতেল দি লৈছোঁ ফ্ৰাই কৰিবৰ কাৰণে। এতিয়া তেল গৰম হৈ গ'ল। এতিয়া মই এইখিনি ভাজিম ইয়াতে আৰু জুইটো কমত ৰাখিব যাতে এইটো একদম ভিতৰলৈকে সিজে। এইটো মই এটা এটাকৈ লাহে লাহে তেলত দি যাম। একদম সাৱধানেৰে কৰিব। এতিয়া মই এনেকৈ লাহে লাহে এটা এটাকৈ ওলোটাই লওঁ। এইখিনি এনেকৈ ওলোটাই ল'ম লাহে লাহে। এইটো একদম লাহে লাহে কৰিব। এতিয়া এইটো চাইড হৈ গ'ল। এতিয়া মই এনেকৈ উল্টাই যাম এটা এটাকৈ। চাওক কিমান ধুনীয়া কালাৰ আহিছে। একদম ভিতৰলৈকে সিজিছে। এইখিনি একদম ক্ৰাঞ্চিনেছ আহিব এনেকৈ কম জুইত কৰিলে। কিন্তু এইটো জুইটো বঢ়ালে এইটো একদম বেয়া হৈ যাব, জ্বলি যাব গোটেইবিলাক। এইখিনি লাহে লাহে এনেকৈ উল্টাই ল'ব গোটেইবিলাক। বহুত টেষ্টি ৰেচিপি হয় এইটো। এয়া চাওক এনেকৈ এইখিনি হৈ গ'ল। এইখিনি মই এতিয়া ইয়াৰ পৰা নমাই ল'ম এটা এটাকৈ। আৰু এতিয়া যিখিনি বাকী আছিলে এইখিনি অকণমান তেল দিম। এইখিনি এনেকৈ ফ্ৰাই কৰি ল'ম। এইখিনি এতিয়া ৰেডি হৈ গ'ল গোটেইখিনি। এইটো গোটেই খাব পৰা বহুত ক্ৰাঞ্চি আৰু বহুত ভাল ৰেচিপি হয় আৰু এইটো তেজৰ কাৰণেও ভাল হয়। বহুত ভাল পাব। ল'ৰা ছোৱালীবিলাকো খাব পাৰিব। মোৰ ল'ৰা ছোৱালী দুটাই এইটো খাই ভাল পাইছে বহুত। আপোনালোকে ইভিনিঙত হওক, ব্ৰেকফাষ্টত হওক, লাঞ্চত হওক, ডিনাৰত হওক আপোনালোকে খাব পাৰিব। বহুত টেষ্টি হয় ৰেচিপিটো। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু মোৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।